আপোনালোকে জানেনে শিৱৰাত্ৰি কিয় পালন কৰা হয়? বহুতে হয়তো জানে, বহুতে নাজানে যে আমি শিৱৰাত্ৰি কিয় পালন কৰোঁ আৰু সকলোতকৈ প্ৰথম শিৱৰাত্ৰি কোনে পালন কৰিছিলে। ইয়াৰ বিষয়ে দুটা কথা আছে। দুইটা কথা মই আপোনালোকক ক'বলৈ চেষ্টা কৰিম। প্ৰথম কথাটো হ'ল শিৱৰাত্ৰিৰ দিনাই মহাদেৱে শিৱলিংগৰ ৰূপ লৈছিলে। শিৱলিংগৰ মানে প্ৰাকট্য হৈছিলে বা শিৱলিংগৰ ৰূপত আৱিৰ্ভাৱ হৈছিলে আৰু শিৱৰাত্ৰি সেই দিনাখনিৰ পৰাই পালন কৰা হয়। আৰু প্ৰথম সেই শিৱলিংগৰ পূজা কোনে কৰিছিল জানে? ভগৱান নাৰায়ণ আৰু ব্ৰহ্মাই কৰিছিলে আৰু তেতিয়াৰ পৰাই শিৱৰাত্ৰি পালন কৰা হয়। আৰু এটা কথা আছে, যেতিয়া ত্ৰেতা যুগত ৰাম, লক্ষ্মণ আৰু সীতাক যেতিয়া বনবাস দিছিল আৰু ৰাৱণে যেতিয়া সীতাক হৰণ কৰি লৈ গৈছিল, তেতিয়া ৰাম আৰু লক্ষ্মণে জংঘলে জংঘলে সীতা মাতাক বিচাৰি ফুৰিছিল। গছ লতিকা পশু পক্ষী সকলোকে সুধিছিল, সীতাক দেখিছিলে নি, সীতাক দেখিছিলা নি? আৰু তেতিয়া ভোলে বাবা আৰু সতী তেওঁলোকে মানে ভোলে বাবাই সতীক কৈছে যে চাওকচোন, স্বয়ং নাৰায়ণ হৈ ভগৱান হৈ পিনি তেওঁ কি লীলা কৰিছে, প্ৰভুৰ লীলা অপৰম্পাৰ বুলি কৈছে। তেওঁ সাধাৰণ মানুহৰ দৰে সকলো জনাৰ পাছতো সীতাক মানে বিচাৰি ফুৰিছে। তেতিয়া মানে কি হ'ল, সতীৰ সন্দেহ হৈ গ'ল মনত যে স্বয়ং ভগৱান হৈ এনেকৈ যে বিচাৰি ফুৰিছে, তেওঁ ভগৱান নহয় নেকি? আৰু তেতিয়া মহাদেৱে কৈছে তেওঁৱেই ভগৱান হয়, সাক্ষাৎ নাৰায়ণ হয়, তেওঁ লীলা কৰিছে এয়া। তেতিয়া সতীয়ে বিশ্বাস কৰা নাছিলে আৰু সতী মায়ে কি কৰিলে, ভগৱান ৰামৰ পৰীক্ষা ল'বৰ কাৰণে গুচি গ'ল। আৰু পৰীক্ষা ল'বৰ কাৰণে কি ৰূপ লৈ গৈছিলে? সীতা মাৰ ভাগৰ ৰূপ লৈ গৈছিলে। আৰু ভগৱান ৰাম আৰু লক্ষ্মণে জংঘলত সীতা মাতাক বিচাৰি ফুৰিছিলে। সতীয়ে সীতা মাতাৰ ৰূপ লৈ সন্মুখৰ পৰা আহিছে ৰামৰ সন্মুখত। তেতিয়া ৰাম যিহেতু ভগৱান, স্বয়ং ভগৱান হয়, তেওঁ চিনি পাই গ'ল। তেতিয়া কৈছে মা, মা বুলি সম্বোধন কৰিছে, কাৰণ সতীক মানে মা দৃষ্টিৰে চাই চিনি পাই গ'ল মা। তেতিয়া ভোলে বাবা ক'ত, অৰ্থাৎ মহাদেৱ ক'ত? তেতিয়া সতী মায়ে গম পাই গ'ল যে ৰাম ৰাম, এওঁতো সাক্ষাৎ ভগৱান হয়, মই এনেই পৰীক্ষা ল'বৰ কাৰণে আহিলোঁ। তাৰপিছত সতী তাৰ পৰা গুচি গ'ল। তাৰপিছত মহাদেৱে সুধিলে পৰীক্ষা ল'লানে? তেতিয়া তেওঁ ভয়তে মানে পৰীক্ষা নল'লোঁ বুলি ক'লে। যেতিয়া মহাদেৱে ধ্যানৰ বলত দেখিলে যে সতীয়ে সীতা মাতাৰ ৰূপ লৈ পিনি ভগৱান ৰামক পৰীক্ষা কৰিলে আৰু যেতিয়াই সীতা মাতাৰ ৰূপ ল'লে, তেতিয়া মহাদেৱে ভাবিলে, কাৰণ মহাদেৱেও সীতা মাতাক মা বুলিয়ে সম্বোধন কৰে, মা দৃষ্টিৰে চায়। তেতিয়া মহাদেৱে ভাবিলে মোৰ পত্নীয়ে মোৰ মাৰ ৰূপ লৈ মানে ভগৱান নাৰায়ণক পৰীক্ষা কৰিবলৈ গ'ল, অৰ্থাৎ ৰামক পৰীক্ষা কৰিবলৈ গ'ল। আৰু তেতিয়াৰ পৰাই তেওঁ মানে সতীক মনৰ পৰা ত্যাগ দি দিলে। কাৰণ নিজৰ মাকৰ ৰূপ লৈ যোৱাৰ কাৰণে এতিয়া সতী যিহেতু সীতা মাতাৰ ৰূপ লৈ গৈছিলে, তেতিয়া মাকৰ লগত এতিয়া মহাদেৱে পতি পত্নীৰ ৰিষ্টাত কেনেকৈ থাকিব, সম্পৰ্কত কেনেকৈ থাকিব, তেতিয়াই মানে মনৰ পৰা ত্যাগ দি দিলে। আৰু পাছলৈ যেতিয়া সতীৰ দেউতাক দক্ষ ৰজাই যেতিয়া যজ্ঞ কৰিছিলে, তাত মানে সতী গৈছিলে। আৰু সতী যাওঁতে মহাদেৱক নিমন্ত্ৰণ দিয়া নাছিলে, মহাদেৱ যোৱাও নাছিলে। সতী গৈ পিনি দেখে মহাদেৱৰ কাৰণে তাত মানে বহুত অপমান কৰিছে। মহাদেৱৰ কাৰণে কোনো আসনো ৰখা নাছিলে আৰু সতীক কোনেও ভালো পোৱা নাছিলে, মাকৰ বাহিৰে কোনেও ভালো পোৱা নাছিলে। আৰু তেতিয়া সতীৰ ইমান খং উঠিলে, ইমান বেয়া লাগিলে, যি যজ্ঞ কৰিছিলে সেই যজ্ঞতে তেওঁ নিজেই জ্বলি গ'ল। আৰু সেই জ্বলি যোৱাৰ পিছত পাছলৈ সেই সতীয়ে পাৰ্বতীৰ ৰূপত মানে জন্ম হ'লগৈ, হিমালয় মানে সন্তান ৰূপে, হিমালয় জীয়েক পাৰ্বতী বুলি কয়। আৰু সেই পাৰ্বতীয়ে বহুত মানে ডাঙৰ দীঘল তপস্যা কৰিলে। বহুত তপস্যা কৰাৰ পিছত শিৱক মানে মহাদেৱক স্বামী ৰূপে পাবলৈ বহুত তপস্যা কৰিলে, ঘোৰ তপস্যা কৰিলে, বহুত ব্ৰত কৰিলে, হাজাৰ হাজাৰ বছৰ তপস্যা কৰিলে। তাৰপিছত গৈ পিনি শিৱ পাৰ্বতীৰ বিবাহ হয়গৈ। আৰু সেই শিৱ পাৰ্বতীৰ বিবাহৰ দিনটোকে শিৱৰাত্ৰি বুলি, অৰ্থাৎ মহাশিৱৰাত্ৰি বুলি সকলোৱে জানে। এই দুইটা কথা আপোনালোকক ক'লোঁ, তো দুইটা কথা আপোনালোকে জানিলে। তো আজিলৈ ইমানেই।